সালা মোক দুখিয়া বুলি কৈ ৰাম ঠগন দি এৰি যোৱাজনীক আজি বজাৰত দেখিলো। বজাৰত কিনো কৰি আছিলে তাই? মৰতীয়ে ধনিয়া পাত বিকি আছে। বন্ধুসকল, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল। এইটো ভিডিও লৰাখিনিৰ কাৰণে, ঠিক আছে? কওকচোন বাইদেউ, কি ক'ব খুজিছে? তাই তোমাক এৰি গ'ল, তুমি কি নিজকে মদাহী বুলি পৰিচয় দিবা? ঘেণ্টাও নেদাও, কিয় দিমে মদাহী বুলি পৰিচয়? তাইৰ কাৰণে কি মদাহী হৈ যাম নেকি নিজে? এটা কথা জানানে, এই দুনিয়াত ছোৱালীৰ কোনো অভাৱ নাই। তাইহে এৰি গৈছে, তাইৰ নিচিনা হাজাৰজনী পৰি আছে। মোৰ পিছত বহুত ছোৱালী পৰি আছে বুলি লেবেল দিয়া দাদাকেইটাক কৈছো। মোৰ পিছত বহুত ছোৱালী পৰি আছে বুলি লেবেল দিয়া দাদাকেইটাক কি কৈছা তুমি? ভাল বস্তুত মাখি নপৰে দাদা, বেয়া বস্তুতহে মাখি পৰে। এইটো কি কিবা ক'বা লগা কথা নেকি? ভাল বস্তুত মাখি নপৰে, বেয়া বস্তুত মাখি পৰে, এইটো সকলোৱে জানে। মোবাইলটো হাতত থাকিল বুলি যি টি বকি ফেলে এনেকৈ ভিডিঅ' বনোৱা কি মানে? যি টি বকি ফেলে ভিডিঅ' বনাই ফেলে মানে পপুলাৰ হ'বৰ মন তহঁতৰ। আচলতে ইহঁতৰ দৰে ছোৱালীবোৰ মানে ইনষ্টাগ্ৰামত ৰীল বনাই মডেল হৈ যায়। আৰু বিয়াৰ দিনাখন তোমাৰ বিয়া হৈ আছে, ফোনটো থৈ দিয়া। ইফালে বিয়া চলি আছে, ইফালে মাইনা মোবাইলত ব্যস্ত। বি চিৰিয়াছ, বিয়া হৈ আছে তোমাৰ। ইফালে মাইনাই মোবাইলত ব্যস্ত, আনফালে ল'ৰাসকলে ডান্স কৰি আছে। বন্ধুসকল, আপোনালোকেতো জানেই ল'ৰাসকলৰ কোনো ধৰণৰ লাজ চৰম বোলা বস্তু নাই। সেইকাৰণে ল'ৰাসকলে যেতিয়া য'তে য'তে যিকোনো কাম কৰি দিয়ে। কিন্তু ছোৱালীসকলে নোৱাৰে। মানুহৰ আগত নাচিবলৈ বা ডান্স কৰিবলৈ বা যিকোনো কাম কৰিব নোৱাৰে, অৰ্থাৎ লাজ কৰে। কিন্তু বান্ধৱীৰ বিয়া বুলি সকলোৰে মন যায় দিয়কচোন। সিহঁতে মানে মানুহৰ আগত নাচিবলৈ বা ডান্স কৰিবলৈ লাজ কৰে। তথাপিও মানে বান্ধৱীৰ বিয়া বুলি এনেকৈ হ'লেও নাচিছে। এনেকৈ নাচোতে মানে এটা ভয়ংকৰ দুৰ্ঘটনা হৈ গ'ল। গাড়ীৰ ভিতৰত মানে ডান্স কৰিব গৈছা, মানে হাত ভৰি দিনা ভাঙিল তহঁতৰ। বন্ধুসকল, আপোনালোকৰো কোনোবাই নাচি ভাল পায়, কোনোবাই ডান্স কৰি ভাল পায়। কিন্তু এনেকৈ ডান্স কৰাৰ আগতে জাগাখিনি ভালকৈ চাই ল'ব, কাৰণ কাৰ কেতিয়া কেনেকৈ বিপদ আহি যায় কোনেও নাজানে। বন্ধুসকল, এনেকৈ ডান্স গুচি গ'ল, বিয়া গুচি গ'ল। কিন্তু বিয়াৰ কেইদিনমান পিছতে অকল বাচন বৰ্তন ধোৱাতে নহয়, মানে ঘৰ মুচোতেও এনেকুৱা অৱস্থা। মানে ইনষ্টাগ্ৰামৰ মডেলৰ পৰা যায় ডেক্সিত দিয়ে ভৰবা লগা হৈছে। হাও এন্দৰ আৰু কি হ'লে? কি মাধৱ মন্দিৰৰ শপত সেই কৰি আছে? এই মিছা কথা কিয় কওঁ? তোৰ এটা নাই দেই। মই কোৱা নাই, তোৰ বাপেৰে কৈছি এটা নাই বুলি। বন্ধুসকল, দেখিলে ইহঁতৰ কাজিয়া। স্কুলত গৈ মানে এইবিলাক। স্কুল কলেজত কিছুমান ল'ৰা ছোৱালী আচলতে এইবিলাক কৰিব যায়। কাজিয়াৰ পৰা একেবাৰে মাৰপিটে আৰম্ভ হৈ গ'ল।
মাইনাহঁত তোমালোকে মায়েৰে বাপেৰে হাতৰ সন্মান কিয় শেষ কৰা এইবিলাক কাজিয়াৰ সৃষ্টি কিয় কৰা স্কুলখনৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ বৰদাম তোমালোকে কিয় কৰা ধুনীয়াকৈ মানে ৰাতিপুৱাই মায়ে তোমাক গৰম ভাত বনাই দিছে আৰু তুমি স্কুললৈ গৈছা মায়ে ভাবিছে কি সুন্দৰকৈ আমাৰ ছোৱালী স্কুলত গৈছে ভালদৰে পঢ়িছে কিন্তু তুমি যে এইবিলাক কৰি আছা এইবিলাক নকৰিবা তোমালোকক বুজাব লগা নাই আচলতে তোমালোকে নিজে বুজি পোৱা হৈছা মোৰ ভিডিঅ'বিলাকত ভিউজ একেবাৰে কম আহে ভিউজ নাহে আৰু ছাবস্ক্ৰাইবাৰো বহুত কমি আছে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক যদি মোৰ ভিডিঅ' চাই ভাল পায় আৰু ভিডিঅ'ত এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু বহুত কষ্ট কৰি মানে ভিডিঅ'বিলাক বনাওঁ আপলোড কৰোঁ ইউটিউবত আপোনালোকে মানে ছাপোৰ্টে নকৰে আপোনালোকৰ ছাপোৰ্ট প্লিজ ছাপোৰ্ট কৰক আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই